हेलो मुनु ब्लग्स हले আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছো। আশা কৰো আপোনালোক ভালে আছে আৰু মই ভালে আছো। ভালে আছে আপোনালোকে চাই থাকিব। আজি যাম এঠাইলে ফুৰিবলে, আপোনালোকক দেখাম। তাৰ আগতে কিবা বেলেগ এটা বস্তু দেখাই লও আপোনালোকক। মই বৰ্তমান ক'ত আছো? কি বুলি ক'লে? মই বৰ্তমান ঘৰৰ পিছফালে আছো। আমাৰ খুৰীমাহঁতৰ এই কিবা জিকা চিকা চাইছে আৰু এতিয়া মই ওলাই গ'লো। এফালে যাম বুলি কৈছিলো নহয় যে মই আৰু মোৰ লগৰ দুজনী যাম। সিহঁত আহি পোৱা নাই, মই ৰখি আছো সিহঁতৰ কাৰণে। আহিলে মানে যাম। ক'ত যাম জানে নাই? ডিপ্তেশ্বৰী মন্দিৰত যাম। ডিপ্তেশ্বৰী মন্দিৰৰ নাম চাগে আপোনালোকে শুনিছে। ডিপ্তেশ্বৰী মন্দিৰ আমাৰ ঘৰৰ ওচৰৰ পৰা বেছি দূৰ নহয়, ওচৰতে। আপোনালোকে আহিব পাৰে, মই এড্ৰেছটো দি দিম বাৰু। তেতিয়াহ'লে আপোনালোকে চাই থাকিব ভিডিঅ'টি আৰু মোৰ লগৰ কেইজনী আহালে অপেক্ষা কৰোঁ। আহিলে আমি তোতে আগে জ্বলে দি তাৰপিছত জ্বলে যাতে হেৰি কৰি দিলে। এতিয়া ধূপ জ্বলাই লওঁ আমি। মন্দিৰ ভিতৰত এই তাতে আমি সেৱা ল'লোঁ। আমি এতিয়া ঘৰত যাওঁ। ভালে লাগিল, বহুত সময় থাকিলোঁ আৰু ভিডিঅ'টো বহুত দীঘলীয়া হ'ল। গতিকে আজিলৈ ইমানখিনিয়ে। ভাল লাগিলে, গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰি দিব। বাই বাই।